মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকক মই মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মই এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 14 গছে যদি খোজকাঢ়ে এই কবিতাটোৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। ক 1 নম্বৰ কি দিছে? পদ্যটোত আমাৰ দৰে গছেও কি কৰাৰ কথা কল্পনা কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব পদ্যটোত আমাৰ দৰে গছেও খোজ কঢ়া, কথা পতা, ফল আনি ঘৰে ঘৰে দিয়া, মৰম চেনেহবোৰ বান্ধি নিয়া আদি কাম কৰাৰ কথা কল্পনা কৰা হৈছে। 2 নম্বৰ কি দিছে? গছে যদি খোজকাঢ়ে তোমাৰ কেনে লাগিব? উত্তৰ গছে যদি খোজকাঢ়ে আমাৰ বৰ মজা লাগিব। 3 নম্বৰ আমাৰ মৰম চেনেহবোৰ গছে কিহত বান্ধি নিব? উত্তৰ আমাৰ মৰম চেনেহবোৰ গছে পাতত বান্ধি নিব। 4 নম্বৰ হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে? উত্তৰ হাবি এৰি গছ আমাৰ লগত যাব বুলি ভবা হৈছে। 5 নম্বৰ আমাৰ লগৰীয়া কোন হ'ব বুলি কোৱা হৈছে? উত্তৰ আমাৰ লগৰীয়া গছবোৰ হ'ব বুলি কোৱা হৈছে। খ 1 নম্বৰ সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে কি হ'ব? উত্তৰ সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে ৰাস্তাৰ দুয়োকাষৰ পৰা ল'ৰা বুঢ়াই লাগি চাই থাকিব। 2 নম্বৰ হাবি এৰি গছ গুচি গ'লে কাৰ কি অসুবিধা হ'ব? উত্তৰ হাবি এৰি গছবোৰে যদি গুচি যায় তেতিয়াহ'লে চাইকেল, ৰিক্সা, গাড়ীবোৰৰ অসুবিধা হ'ব, কাৰণ গছবোৰে গাড়ীবোৰক বাট এৰি নিদিব। 3 নম্বৰ গছ তোমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা? উত্তৰ গছ আমাৰ ঘৰলৈ আহিলে বৰ মজা হ'ব। মই সিহঁতক বহিবলৈ দিম, পানী দিম আৰু ইয়াৰ যত্ন ল'ম। ইয়াত কি দিছে? শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দ কি দিছে? মজা, বিলাই, লাগি, লগৰীয়া। মজা ইয়াৰ অৰ্থ হ'ব আনন্দ, সুখ। বিলাই দুৰ্দশা, দুৰৱস্থা। লাগি মগ্ন বা মনোযোগেৰে চাই। লগৰীয়া বন্ধু বা সংগী। তলৰ খালী ঠাইবোৰত পদ্যটোৰ পৰা শব্দ বহুৱাই সম্পূৰ্ণ কৰা। ক নম্বৰ গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব? খ নম্বৰ সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়োকাষে ল'ৰা বুঢ়াই লাগি চাব। গ নম্বৰ কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। পদ্যটোত থকা যুক্তাক্ষৰ দুটা ভাঙি দেখুৱাই দুটাকৈ শব্দ লিখা। ইয়াত কি দিছে? কয় খয়াজ ক, নয় ধ্যান দ। কয় খয়াজ ক, ক যোগ দন্তীয়া হ, নক্সা ৰিক্সা। নয় ধ্যান দ, ন যোগ দন্তীয়া ধ, বন্ধু বন্ধন। যুক্তাক্ষৰ গঠন কৰা। ইয়াত কি দিছে? মদিনাই খ যোগ ত যোগ ৰ, মদিনাই খয় তয় ৰেয়াস্ত্ৰ, ন যোগ ত যোগ ৰ, নয় তয় ৰয়ান্ত্ৰ। ন যোগ ত যোগ হসু, নয় তয়ান্ত তাত উকাৰে তু। দন্তীয়া খ যোগ ত যোগ ৰ, দন্তীয়া খয় তয় ৰয়াস্ত্ৰ। পদ্যটোৰ পৰা বিচাৰি উলিয়াই লিখা। ক নম্বৰ বিশেষ্য পদবোৰ যেনে গছ, ঘৰ, ইয়াত খালী ঠাইত হ'ব ফল, পাত, হাবি, চাইকেল, ৰিক্সা, গাড়ী, ল'ৰা, বুঢ়া। খ নম্বৰ বিশেষণ পদবোৰ যেনে সৰু, ডাঙৰ, মজা, মৰম চেনেহ, বিলাই, শাৰী পাতি, লাগি। গ নম্বৰ ক্ৰিয়াপদবোৰ যেনে কাঢ়ে, ক'ব, আনে, নিয়ে, যায়, যাব, হ'ব। তলৰ শব্দবোৰৰে একোটাকৈ বাক্য লিখা। কি দিছে ইয়াত? মজা, মৰম চেনেহ, বিলাই, লগৰীয়া। মজা ৰমেনে আজি আমাৰ ঘৰত আহিলে বৰ মজা লাগিব। মৰম চেনেহ মা দেউতাই আমাক বহুত মৰম চেনেহ কৰে। বিলাই বাপেকৰ মৃত্যুৰ পিছত ল'ৰাজনৰ বিলাই নোহোৱা হ'ল।
লগৰীয়া ৰামে লগৰীয়া সকলৰ লগত ফুটবল খেলি আছে। দলত আলোচনা কৰি লিখা। ক নম্বৰ কি দিছে? গছে আমাক কি কি দিয়ে? ইয়াৰ উত্তৰটো হ'ব গছে আমাক অক্সিজেন, চাহ, ফল মূল, শাক পাচলি আদি দিয়ে। খ নম্বৰ গছৰ পৰা আমি কি কি কৰিব পাৰোঁ? উত্তৰ গছৰ পৰা আমাৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে কাঠ, চকী, দৰ্জা, খিৰিকী, বিচনা আদি তৈয়াৰ কৰিব পাৰোঁ। গ নম্বৰ গছ নাথাকিলে আমাৰ কি হ'ব? উত্তৰ গছ নাথাকিলে আমি উশাহ ল'বলৈ অক্সিজেন নাপাম, পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাব আৰু বালিময় হৈ পৰিব। ঘ নম্বৰ গছ নাথাকিলে পশু পক্ষীৰ কি হ'ব? উত্তৰ গছ নাথাকিলে পশু পক্ষীৰ খাদ্যৰ অভাৱ হ'ব, গছত বাস কৰা পশু পক্ষীবোৰৰ আশ্ৰয়স্থল নোহোৱা হৈ যাব। ইয়াত কি দিছে? গছৰ পৰা আমি কি কি পাওঁ? আমি গছৰ পৰা কি কি পাওঁ? ফল পাওঁ, কাঠ, খৰি পাওঁ, অক্সিজেন, গছে আমাক অক্সিজেন দিয়ে, ছাঁ, গছে আমাক ছাঁ দিয়ে, বতাহ, ঔষধ, ফুল, এই সকলোবিলাক আমি গছৰ পৰা পাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিবা আৰু তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ তোমালোকে পাই থাকা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।